বন্ধুসকল টকাই হৈছে আজি পৃথিৱী সৰ্বসৰ্বা আৰু টকা নহ'লে যেন একেবাৰে দুনীয়াখন মিছা আইন আদালত কোৰ্ট কাছাৰী সকলোতে যেন আজিকালি টকাৰ নীতি আৰু তেনেকুৱাভাৱে এচাম মানুহে কি কৰিছে চবে ক'বে টকা পইচা ইনকামত নিজকে নিয়োগ কৰি তুলিছে সেয়ে কোনোবাই দুৰ্নীতি কৰিয়েই হওক সেয়ে কোনোবাই কাৰোবাক হত্যা কৰিয়েই হওক আৰু সেই টকা পইচাৰ বাবেই আমি আমাৰ হিয়া আমঠুক 19 ছেপ্টেম্বৰ দিনটোত হেৰুৱাইছিলোঁ অভিশপ্ত 19 ছেপ্টেম্বৰ দিনটোত আমি আমাৰ হিয়া আমঠুক একমাত্ৰ টকাৰ বাবেই হেৰুৱাইছিলোঁ বুলি ইতিমধ্যে বিভিন্নজনে মত পোষণ কৰাই নহয় আদালতত যি চাৰ্জত দাখিল হৈছিল নহয় তাত যেন অৰ্থনৈতিক লেনদেনৰ কথাটোৱেই উল্লেখ আছে জুবিন দাক হত্যা কৰা বুলি ইতিমধ্যে মাৰ্ডাৰ কেছ উত্থাপন হৈছিল শ্ৰীৰাম কানু সিদ্ধাৰ্থ শেখৰজ্যোতি গোস্বামী আৰু অমিপ্ৰভা মহন্তৰ বিৰুদ্ধে গতিকে বন্ধুসকল চিন্তা কৰক যিসকলক জুবিন দাই নিজৰ বুলি মৰমৰ মাজেৰে আঁকোৱালি লৈছিল মৰমৰ বান্ধোনেৰে বান্ধি ৰাখিব বিচাৰিছিল সেইসকল ব্যক্তিয়ে জুবিন দাক বিশ্বাসঘাতক কৰিছিল আজিৰ পৃথিৱীত আপুনি কাক বিশ্বাস কৰিব গতিকে বন্ধুসকল টকা পইচা লেনদেন কৰোঁতে সদায় ভাবি চিন্তি কৰক আপুনি তেতিয়ালৈকে আপুনি সেইজন ব্যক্তিৰ লগত ভাবে থাকিব যেতিয়ালৈকে আপুনি তেখেতক টকা দি থাকিব আৰু যেতিয়া আপোনাৰ পাবলগীয়া টকা তেওঁ কোৱা বিচাৰিব নহয় তেতিয়াই আপোনাৰ লগত কি হ'ব সংঘাতৰ সৃষ্টি হ'ব মনোমালিন্য হ'ব আৰু তাৰ পিছৰ পৰ্যায়ত কি হ'ব সেইটো সময়ে ক'ব সময়ে দি দিব গতিকে বন্ধুসকল টকা পইচা লেনদেন কৰোঁতে সদায় ভাবি চিন্তি কৰক জুবিন দাও তেতিয়ালৈকে ভাবা আছিল যেতিয়ালৈকে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক টকা জমা দি আছিল আৰু যেতিয়া সিদ্ধাৰ্থ শৰ্মাৰ পৰা টকা জুবিন দাই হিচাপ বিচাৰিব ধৰিছিল আৰু তেতিয়াই জুবিন দাৰ লগত কি হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ সংঘাতৰ সৃষ্টি হৈছিল আৰু সেই সংঘাতৰ পৰিণতিয়ে হৈ পৰিছিল জুবিন দাৰ হত্যাৰ পৰিকল্পনা গতিকে বন্ধুসকল পৰিকল্পনা গতিকে এই হত্যাকাৰীসকলে কি শাস্তি পায় আদালতে কি শাস্তি দিয়ে চাৰ্জে যদি সম্পূৰ্ণ ন্যায়িকৈ তদন্ত কৰিছে তেনেহ'লে দুখীয়া উপযুক্ত শাস্তি পাব কিন্তু ইয়াৰ মাজতো কিছুমান কথা থাকি গ'ল বন্ধুসকল হত্যাকাণ্ড হৈছিল ছিংগাপুৰত বন্ধুসকল ইয়াৰ মাজতো বহুত কথা থাকি গ'ল জুবিন দাক হত্যা কৰাইছিল ছিংগাপুৰৰ সাগৰৰ মাজত কিন্তু তদন্ত চলিছে অসমত গতিকে ইয়াৰ মাজতো হয়তো বহুত ক্ৰুটি থাকি গ'ল আৰু ইয়াৰ পাৰ্টিত যিসকল জড়িত হৈ আছিল তেওঁলোকো জুবিন দাৰ হত্যাৰ লগত জড়িত বুলি ইতিমধ্যে বিভিন্নজনে মত পোষণ কৰিছে আৰু তেওঁলোককো কিন্তু গোচৰটো তদন্ত আওতালৈকে আনিব লাগিছিল ভাবদৰে কিন্তু তাকে নকৰি তেওঁলোকক দুই একদিন সোধপোছ কৰি এৰি দিয়া হৈছিল গতিকে বন্ধুসকল ইয়াৰ মাজত ইয়াৰ মাজত হয়তো বহুত কিবা কিবি থাকি যাব বহুত কিবা কিবি মাব চাৰ্জে কি কয় সময়ে সময়ে আমি গম পাই থাকিম জুবিন দাই ন্যায় পাব কি নাপায় বহুত কিবা কিবি কেছৰ ধাৰা থাকিলেও কিন্তু যদি তদন্ত ঠিকমতে নহয় তেনেহ'লে ন্যায় পোৱাটো কঠিন হৈ পৰিব প্ৰকৃতাৰ্থত বন্ধুসকল গতিকে আশা কৰোঁ যদি কিবা ভুলক্ৰুটি হৈছে সকলোখিনি শুদ্ধৰূপ কৰি জুবিন দাই ন্যায় দিয়ক জুবিন দাই ন্যায়ৰ বাবে এখোজো যেন পিছুৱাই নাহি সকলো ক্ষেত্ৰত যেন আগুৱাই যায় কাৰণ জুবিন দা আছিল অন্য ধাতুৰে গঢ়া আমাৰ হিয়াৰ আমঠু অসমীয়াৰ সম্পদ আৰু বাৰে বাৰে কৈ আছোঁ সেই সম্পদক যদি আমি ন্যায় দিব নোৱাৰোঁ নহয় তেনেহ'লে আমি অসমীয়া জাতি যেন আধৰুৱা হৈ ৰ'ম জুবিন দাৰ ওচৰত চিৰদিন ঋণী হৈ ৰ'ম কাৰণ জুবিন দাই জাতিটোৰ বাবে বহুত দি থৈ গৈছে আৰু জুবিন দাক যদিহে আমি ন্যায় দিব নোৱাৰোঁ তেনেহ'লে আমি অসমীয়া জাতি সঁচাকৈ জুবিন দাৰ ওচৰত ঋণী হৈ ৰ'ম আৰু বহু অপেক্ষাৰ অন্তত যিহেতু আজি আদালতত চাৰ্জত দাখিল হৈছিল আৰু ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে জুবিন দাক হত্যা কৰা হৈছিল 19 ছেপ্টেম্বৰ দিনটোত গতিকে সময়ে সময়ে আদালতে কি ৰায় দিয়ে দুখীয়ে কি শাস্তি পায় আমি গম পাম আৰু যদিহে প্ৰকৃতাৰ্থত দুখীয়ে শাস্তি নাপায় তেনে জনসাধাৰণে নিশ্চয় তেওঁলোকক শাস্তি দিব ৰাইজে নিশ্চয় তেওঁলোকক কাঠ গড়াত মমাই হ'লেও ৰাজপথত হ'লেও ধৰি বান্ধি হ'লেও কোনোবাই সেই ব্যক্তিসকলক হত্যা কৰিব এইটো চিৰসত্য কথা মাত্ৰ জুবিন দাক যেনেকুৱাকৈ ৰাইজে ন্যায় দিব
চৰকাৰে নোৱাৰিব, আদালতেও নোৱাৰিব, কিন্তু সৰ্বসাধাৰণ মানুহে হ'ব জুবিন দাক সঁচা কথা কৈছোঁ ন্যায় দিব, ন্যায় দিব দিব দিব। কাৰণ জুবিন দাৰ বাবে মানুহে বহুত কিবা কিবি কৰিব পাৰে, বহুত কিবা কিবি কৰিব পাৰে। গতিকে বন্ধুসকল আশা কৰোঁ জুবিন দাই ন্যায় পাওক, আৰু আদালতে দিব নোৱাৰিলেও ৰাইজে ন্যায় দিবই লাগিব জুবিন দাক। কাৰণ জুবিন দাই জাতিটোৰ কাৰণে বহুত কিবা কিবি কৰি থৈ গৈছিল। গতিকে জুবিন দা, আকৌ কৈছোঁ, জুবিন দা অন্য ধাতুৰে গঢ়া এজন ব্যক্তি আছিল, আৰু জুবিন দাৰ সমকক্ষ ব্যক্তি হয়তো পৃথিৱীত জুবিন দাৰ সমকক্ষ ব্যক্তি হয়তো আমি পৃথিৱীত বিচাৰি নাপাম, আৰু হয়তো আমি 100 বছৰলৈকে অসমীয়াৰ বুকুত সেনেকুৱা ব্যক্তি নমাব। 100 বছৰলৈকে হয়তো সেনেকুৱা ব্যক্তি এজন জন্ম নহ'ব জুবিন দাৰ দৰে ব্যক্তি। গতিকে বন্ধুসকল পিছ চুকি নাহি সকলোৱে একেমুখে গৰিহণা দিব লাগে যে জুবিন দা হত্যাকাণ্ড সেই অসম ব্যক্তিয়ে উপযুক্ত শাস্তি পাব লাগিব, অৰ্থাৎ তেওঁলোকে ফাঁচি পাবই লাগিব আৰু তেওঁলোকৰ ফাঁচি হ'বই লাগিব। গতিকে বন্ধুসকল এইখিনিকে কৈ মই মোৰ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰি ধন্যবাদ।